নমস্কাৰ। কবিতাৰ শিৰোনাম শিক্ষক, কথা আৰু পাঠ ৰিজুমণি দাস। হে শিক্ষক, তোমাক শতকোটি প্ৰণাম। শিক্ষাৰ চাকিগছিত একোডালি প্ৰজ্বলিত শলিতা হৈ জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান মানৱ সমাজ। তোমাৰ নিস্বাৰ্থ প্ৰেম, কষ্ট, একান্ত তপস্যা আৰু জ্ঞান ভাণ্ডাৰৰ পৰা প্ৰাপ্তি হোৱা অমূল্য ৰত্নৰ আমি চিৰ ঋণী। বিশৃংখলৰ পৰা শৃংখল, আন্ধাৰৰ পৰা পোহৰ, অসত্যৰ পৰা সত্য, হিংসাৰ পৰা অহিংসালৈ আগুৱাই নিয়া তুমি এজন পথ প্ৰদৰ্শক। চিকিৎসক, ইঞ্জিনিয়াৰ, আৰক্ষী ইত্যাদি জ্ঞানৰ মন্ত্ৰৰে গঢ় দিয়া তুমি একোজন নমস্য খনিকৰ। শিক্ষক দিৱসত জনাওঁ সহস্ৰ প্ৰণাম। হে পূজনীয় গুৰু সমস্ত জগতৰ। ধন্যবাদ।